হঠাৎ এটা খবৰ আহিল যে এজন ল'ৰাই কেমেষ্ট্ৰিৰ পেপাৰ ফালি এক্সাম হলৰ পৰা গুচি আহিলে গতিকে গোটেই কলেজৰ উৎপাত সেই ল'ৰাজন প্ৰিন্সিপালৰ কেবিনত ঐ তই যে কেমেষ্ট্ৰিৰ পেপাৰখন ফালিলি কিহৰ কাৰণে তই কি কৰিবি এই ডিগ্ৰীটো মোক নালাগে প্ৰথম কথা এইটো মোৰ ডিগ্ৰী নহয় এইটো বেলেগে লওঁ ইউ কেনট ডিক্টেট মি তাৰপিছত মানে কি তই কি কৰি খাম বুলি ভাবিছ তো মিউজিক ইজ মাই লাইফ মই মিউজিক কৰিম প্ৰথম কথা এইটোৱে কথা আৰু আজি মই চাইকেল লৈ ওলাই গৈছো I will come back to Range Rover, that's all. Thank you. মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই আৰু মই পলিটিক্স কৰা মানুহৰ লগত মই নাথাকো প্ৰথম কথা থেংক ইউ মই ইয়াৰে হয় মই বালিচাঙত ক'ত ঘৰ নাহৰণি এতিয়া তুমি জুবিন দাৰ মিমিক্ৰি কৰাজন নহয় জানো মই নিউজত দেখিছিলো নিউজত দেখা লাগিছে আপুনি জুবিন দাৰ বিষয়ে কি ক'ব এনে জুবিন দাৰ বিষয়ে মই সৰুৰ পৰা মই জুবিন দাক শ্ব' কৰোঁ জুবিন দাৰ গান শুনো সৰুৰ পৰা চবেই জানে মোক গাঁও মানুহে চবেই জানে পাগল বুলি কয় মোক জুবিন দাৰ গানে আচ্ছা মই জুবিন দাৰ গানে যি কৰি দিব পাৰোঁ তেনেকুৱা কথা এইটো পেণ্টটো যে এনেকুৱা পিন্ধিছে আপুনি এইটো হাই উঠা কৰা এচি এইটো কমি যে লিখি মোক দিছে আচ্ছা মানে এচি পেন এইটো এচি হওক ডিচি হওক পেণ্টে না আপুনি এনে এতিয়া যে নিবনুৱা বিলাকে আলফাত গৈ আছে তাৰ বিষয়ে লৈ কিবা ক'ব নেকি মইতো যোৱা নাই মইতো যাবলৈ কোৱা নাই এনে গৈছে কিবা ভাল পাইছে কিবা কৰিব গৈছে কাৰোবাক মাৰিব গৈছে এইটো মোৰ মতলব নাই অহা বছৰ মই যাম পলিটিক্সৰ বিষয়ে কিবা ক'ব নেকি আপুনি পলিটিক্সৰ বিষয়ে এতিয়া মোদী ডাঙৰীয়া কেনেকুৱা মানুহটো এই ভাই বেহনো কৰিলে চিজ মানুহ পকি গ'ল এতিয়া বাৰিষা যে আহি আছে তাৰ বিষয়ে কিবা ক'ব নেকি এতিয়া বানপানী মই মানুহক সহায় কৰোঁ মই মানুহক সৰুৰ পৰা মোক দেউতাই কৈছে সহায় কৰি যাবি মানুহক মই সহায় কৰি যাওঁ হয় নেকি চব কাৰোবাৰ বানপানী উঠি গ'ল ঘৰ তাত দি থাকা 20,000 30,000 কাৰোবাৰ পঢ়া খৰচ দি দিয়া 10,000 20,000 কাৰোবাৰ ঘৰ গ'ল এইটো বনাই দিব লাগিব